হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল RK Finds। আৰু আপোনালোকৰ মাজলৈ আজি প্ৰথমবাৰৰ বাবে মই এটা লৈ আহিছোঁ সুন্দৰ ব্লগ। গতিকে আহকচোন ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। আজি আমি আহিছোঁ গুৱাহাটী ৰোপৱে চাবলৈ। মোৰ লগত আছে বিক্ৰম আৰু দীপ, আমাৰ স্পনচাৰ, ৰোপৱে স্পনচাৰ। আৰু এয়া দাদা, আমাৰ ডেকা দা গাড়ী চলাই আছে, তেওঁ নিজৰ গাড়ী। আজি যাওঁ, আমি চাওঁ কেনেকুৱা লাগে আজি ৰোপৱেত উঠি। সাঁতুৰিব জনা এটাও নাই আমাৰ ইয়াত, গতিকে ভয়ো লাগিছে উঠিবলৈ, কিন্তু হ'লেও অলপ সাহস কৰি যাওঁ, কাৰণ ডৰকে আগে জিতে মাউণ্টেইন ডিউ। গতিকে চাওঁ কি হয়। বিক্ৰম, কি ক'বা আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে। প্ৰগ্ৰামটো দিবে উলিয়ালে, এতিয়া আমি চাব যাম, কিন্তু ভয় বহুত লাগি আছে, কাৰণ আগতে উঠি পোৱা নাই এনেকুৱা এটা নতুনকৈ উঠিব যাম যেতিয়া। গতিকে আপোনালোকে আহিব, আমিও আহিছোঁ, আপোনালোকো আহিব। ঠিক আছে, ভিডিঅ'টো চাই থাকিব আগলৈ। আৰু এয়া পাইছোঁ আমি যোৰাবাটৰ পেট্ৰল পাম্প, আৰু ইয়াতে গাড়ীখনৰ পেট পূজা কৰি পুনৰ আমাৰ গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিম। গতিকে চাই থাকক আমাৰ ভিডিঅ'টো একেবাৰে শেষলৈ। তো বলক আমি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ আমাৰ গন্তব্যস্থান ৰোপৱে কছাৰীঘাট। ফাইনেলি আহি পালোঁ আমাৰ ড্ৰিম প্লেচ ৰোপৱে, আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে ৰোপৱে টাৰ্মিনেল। আৰু এতিয়া দীপে আগবাঢ়িছে আমাৰ টিকট কাউণ্টাৰলৈ টিকট ল'বলৈ, আৰু এয়া বিক্ৰম চেলফি উঠাত বিজি। দীপ গৈ আছে টিকট কাউণ্টাৰলৈ। ফাইনেলি টিকেট লৈ ল'লোঁ আমি, ৰোপৱে চাবলৈ গৈ আছোঁ এতিয়া। আৰু বিক্ৰম ক'ত গ'ল? আমাৰ বিক্ৰম আগত ৰেডি যাবলৈ। আৰু এতিয়া আমি ৱেইটিং ৰুমত বহি আছোঁ। মানুহ সম্পূৰ্ণ হোৱালৈকে ৰখাই থৈছে আমাক। মানুহ এবাৰত 30 জনলৈকে যাব পাৰে মানে বক্সটোত। গতিকে মানুহ অহালৈকে আমি এনেকৈ ৰৈ থাকিব লাগিব সম্পূৰ্ণ মানুহ হোৱালৈকে। ফাইনেলি আমি গেটত ৰৈ আছোঁ এতিয়া ৰোপৱে উঠিবলৈকে, আৰু লিফ্টটো আহিব, আমি এনেকৈ ৰৈ আছোঁ। গড, লিফ্ট আহি গ'ল, আৰু আমি লিফ্টত উঠিলোঁ। এতিয়া ওপৰলৈ গৈ আমাৰ ৰোপৱে বক্সত উঠিমগৈ। এইটো যে দেখিছে ৰঙাকৈ বক্সটো, সেইটোৱে হৈছে মেইন, আৰু সেইটোতে উঠি আমি এতিয়া ৰোপৱে যাত্ৰা আৰম্ভ কৰিম। আৰু এইখন হৈছে ফাইনেল গেট, ইয়াতে ফাইনেল টিকেট চেক কৰিছে, আৰু এই টিকেট চেক কৰাৰ পিছতে আমি আৰু এতিয়া আগবাঢ়িছোঁ আমি ফাইনেল গেটেদি। এইটো দেখিছে বক্সটো, আৰু এতিয়া ফাইনেলি আমি উঠিবলৈ আগবাঢ়িছোঁ, আৰু উঠিলোঁ আমাৰ ৰোপৱে বক্সটোত। কি আনন্দ! ৱাও, বহুত অপেক্ষাৰ অন্তত ফাইনেলি ৰোপৱেত উঠি গ'লোঁ, আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে এইয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি। এইটো হৈছে ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা সৰু দ্বীপৰ ওপৰত উমানন্দ মন্দিৰ, আৰু এই মন্দিৰটোত বহুত দৰ্শনাৰ্থী আহে ইয়াতে দৰ্শন কৰিবলৈ। আমিও আহিছিলোঁ আগত ইয়াতে, আৰু এইটোৱে হৈছে উমানন্দ মন্দিৰ। আৰু হোৱাট ইজ দিছ? দেখিছেনে কি সুন্দৰ লাগিছে মন্দিৰটো? আৰু এইটো দেখিছে ৰঙাকৈ, আৰু এখন আহি আছে উৰণীয়া গাড়ী আমাৰ অপজিট ছাইডৰ পৰা। কিমান ডাউনলৈকে গুচি গৈছে দেখিছেনে? ৰোপকেইডাল এনেকৈ ডাউনত গ'লে অলপ ভয় লাগে, কিন্তু একো নাই। পাৰ হৈ গ'ল। ব্ৰহ্মপুত্ৰখন ওপৰৰ পৰা আপোনালোকে চাওক
সুন্দৰ দেখিছে, যেন একদম ড্ৰোনত উঠি গৈ আছোঁ এনেকুৱা লাগিছে। সিপাৰে আছে সেইখন উত্তৰ গুৱাহাটী, আৰু এই ৰাস্তাটোত সিপাৰৰ পৰা সিপাৰ হ'বলৈ সম্পূৰ্ণ ৰ'পৱেটোত 8 মিনিট লাগে। আৰু আমি এনেকৈ আহি আছোঁ, বেছি টাইম নাই, আমি সিপাৰ পাই যাম। আৰু এনেকৈ যেতিয়া ওপৰলৈ উঠি যোৱা যায় কিবা এটা কঁপনি উঠে, আৰু তেতিয়াই অলপ ভয় লাগি যায়। আৰু সেইকাৰণে তেতিয়া কৈছিলোঁ হোৱাট ইজ দিছ। আৰু লাহে লাহে অৱশেষত আহি পালোঁ আমি ব্ৰহ্মপুত্ৰৰ ইটো পাৰ, উত্তৰ গুৱাহাটীলৈ স্বাগতম। এয়া দেখিছে খোল, তাল আৰু প্ৰণাম, সুন্দৰ এটা আদৰণিৰ চিহ্ন। আৰু আমি এতিয়া আমাৰ ৰ'পৱেৰ ওলমা গাড়ীখনৰ পৰা আমি নামিবলৈ ওলাইছোঁ। আৰু ফাইনেলি গাড়ীৰ পৰা নামি আমি এতিয়া আগবাঢ়িছোঁ ৱেইটিং ৰুমলৈ। আৰু আগত গৈ আছে এইটো দীপজ্যোতি। আমি ৱেইটিং ৰুমত বহি নাথাকিলোঁ, চিধাই আমি এতিয়া তললৈ যাওঁ। তলত গৈ চাওক তলৰ দৃশ্যটো, সেইখন ব্ৰহ্মপুত্ৰখন, আৰু সেইফালে আছে এখন গাঁও সুন্দৰ, হোটেল চোটেল আছে, কিবা কিবি খাবও পাৰি। তো আহকচোন বাৰু চাওঁ। ফাইনেলি আমি ওলাই দিলোঁ এক্সিট গেটেদি, আৰু এতিয়া যাম আমি ফেঞ্চি বজাৰ। আমি অলৰেডি উত্তৰ গুৱাহাটীৰ পৰা ৰিটাৰ্ণ আহি এতিয়া পুনৰ কছাৰীঘাটত উপস্থিত হ'লোঁ। আৰু এতিয়া দীপৰ এক্সাম আছে বৰঝাৰত। আমি প্ৰথমে ফেঞ্চি বজাৰত গৈ অলপ বজাৰ কৰি দীপে এক্সাম দিব IBPSৰ, আৰু আমি অলপ দীপৰ বিলৰ পৰা ঘূৰি আহিম বিক্ৰম আৰু মই। এয়া ওলাই দিলোঁ এতিয়া আমি ৰ'পৱে টাৰ্মিনেলৰ পৰা, আৰু গৈ আছোঁ ফেঞ্চি। এয়া ফেঞ্চি বজাৰত সোমালোঁ, আৰু মানুহ একেবাৰেই নাই, কাৰণ কৰোণাৰ সময়, গতিকে মানুহৰ ভিৰ একেবাৰে নাই। আৰু ইয়াতে অলপ বজাৰ কৰোঁ। ফেঞ্চিত বহুত কিবা কিবি বজাৰ কৰি এতিয়া ফেঞ্চিৰ পৰা ওলাই দিলোঁ, আৰু এতিয়া হোটেলত কিবা এটা খাই মেলি দীপক এক্সাম হলত ড্ৰপ কৰিম। তাৰপিছত আৰু আমি দাদা, মই আৰু বিক্ৰম যাম দীপৰ বিল, এণ্ড দিছ টাইম ফৰ খানা। আমি দুটাই নহ'লে গাহৰি লওঁ, এক প্লেট দি দিওঁ ন। কণী আমলেট হ'ব নেকি? কণী আমলেট দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক তই ভয়তে। এতিয়া আহি আছোঁ দীপৰ বিল। দীপক এক্সাম হলত ড্ৰপ কৰি থৈ আমি আহিছোঁ দীপৰ বিল। এয়া আমি দীপৰ বিল আহি পালোঁ, আৰু এইটো হৈছে এটা দ্বীপ, সুন্দৰ দ্বীপ। আৰু এইখন হৈছে দীপৰ বিলৰ ট্ৰেইন পাৰ হোৱা দলং, আৰু এইখন ট্ৰেইনৰ দলঙৰ ওপৰেদি গৈ আছে এহাল কাপলছ। ইয়াতে এহালে নহয়, বহুত কাপলছ দেখিবলৈ পাব, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি ৰৈ আছোঁ ট্ৰেইনৰ অপেক্ষাত। আমি দলঙৰ ছাইডত বক্সত ৰৈ ট্ৰেইনৰ অপেক্ষা কৰি আছোঁ। এক মিনিট, সেইফালে চাওক। যেনে আগত ট্ৰেইন আহি আছে, আৰু এইফালে চাওক কেনেকুৱা সাহসত গৈ আছে। ইয়াকে কয় মূৰ্খ প্ৰেমিক কয় ইয়াকে। আমি আছোঁ কিমান আগৰ পৰা ছাইডত ৰৈ, আৰু এহাল দেখিছে ট্ৰেইনৰ আগত কি ধেমালি এওঁলোকৰ। অ' মাই গড।
आज़ाद हो তলত চিৰি দি থৈছে কাৰণে ৰাস্তাটো বাচি আছে মাটি আৰু চাওক এই দুহালৰ ভিতৰত এহাল আছিলে যিয়ে অলপ আগত ট্ৰেইনৰ আগত ধেমালি কৰি আছিলে ভালদৰে চাই লওক মই অলপ জুম কৰি দেখাইছোঁ এক সুন্দৰ এডভাৰটাইজ দিলে আজি ট্ৰেইনৰ আগত ভাল লাগিল আজি দীপৰ বিললৈ আহি আৰু ৰ'পৱেটো বহুত বেছি এনজয় কৰিলোঁ আপোনালোকেও যদি গুৱাহাটীলৈ আহে ৰ'পৱেত উঠিবলৈ নাপাহৰিব আৰু পাৰিলে দীপৰ বিললৈ এপাক মাৰি যাব দীপৰ বিল চাই থাকোঁতে দীপৰ কথাই পাহৰিছিলোঁ তাৰ এক্সাম শেষ হ'ল আমি এতিয়া তাক উঠাবলৈ গৈ আছোঁ তাক উঠাই মেলি আমিও ঘৰলৈ যাওঁ বাৰু ফ্ৰেণ্ডছ ভিডিঅ'টো আজি ইমানতে সামৰোঁ নেকি মোৰ চেনেলৰ আজি এই প্ৰথম ব্লগটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু চাই থাকিব মোৰ ইউটিউব চেনেল RK Vines আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ফ্ৰেণ্ডছ আজিলৈ ইমানতে এৰিছোঁ বাই বাই